জননী জন্মভূমিশ স্বৰ্গদপি গৰিয়সী সামাজিক মাধ্যমত প্ৰকৃত অসমীয়া গিৰি হাই এভৰিৱান আজি আমাক স্বৰবৰ্ণ কৈ শুনাব মিষ্টাৰে মই একদম পঢ়াই দিছোঁ স্বৰবৰ্ণ কেনেকৈ ক'ব লাগে লেটছ ষ্টাৰ্ট ইট অ আ হুচই দিগই হুচৌ দিগৌ ৰি এ ঐ উ ঔ ভেৰি গুড কেতিয়াবা যদি অসমীয়া স্বৰবৰ্ণ আন কেতিয়াবা অসমীয়া গীত আৰু নৃত্য যদি ভাবিছে ইয়াত ব্যতিক্ৰম কিহত তেতিয়াহ'লে প্ৰতিবেদনটো সম্পূৰ্ণকৈ চাওক ও মোর আপনার দেশ ও মোর শিখুনিতে এনে খাংকুলা হেৰি হেৰি শুনিছে নাই এই চাওকচোন মোৰ চুলিখিনিও সৰি সৰি নাইকিয়া হৈ গ'ল মই কি কৰিব লাগে আপুনি কিবা এটা উপায় দিয়কচোন মোৰ চুলিখিনিকে ঠিক কৰিব লাগে দেখিছে নাই নে পাৰ্লাৰ কিবা লৈ দিয়ক কিন্তু কিবা এটা উপায় দিয়ক কি কৰিলে ভাল হ'ব মোৰ হেয়াৰ ষ্টাইলটো কৰি লোৱা সামাজিক মাধ্যমত যথেষ্ট হাৰত ভাইৰেল অসমীয়া জীয়ৰী ঈশা বৰুৱা আৰু আমেৰিকান জোৱাইৰ ভিডিঅ' বিগত কেইটামান দিনত নেটিজেনৰ মাজত জনপ্ৰিয় হৈ পৰিছে এইহাল দম্পতী ঈশা বৰুৱা অসমীয়া জীয়ৰী বিবাহ সূত্ৰে ঈশাৰ ঠিকনা বৰ্তমান স্বামীৰ দেশ আমেৰিকা আমেৰিকান বোৱাৰী অসমীয়া জীয়ৰী ঈশা বৰুৱা যদিও অসম মুলুকৰ পৰা বহু নিলগত কেতিয়াও নিজৰ শিপা এৰি দিয়া নাই এইগৰাকী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰে বিভিন্ন সময়ত আমেৰিকান স্বামীক অসমীয়া ভাষা সংস্কৃতিৰ লগত পৰিচয় কৰাই দিয়াৰ ভিডিঅ' সামাজিক মাধ্যমৰ জৰিয়তে প্ৰচাৰ কৰে ঈশা বৰুৱাই কেতিয়াবা যদি স্বৰবৰ্ণকেইটা কেতিয়াবা আকৌ অসমীয়া গীত আৰু নৃত্য আন কেতিয়াবা অসমীয়া আৰু ভাৰতীয় সাজ পৰিধান কৰি সামাজিক মাধ্যমত ভিডিঅ' এৰি দিয়ে দম্পতীহালে আৰু এই ভিডিঅ'সমূহে বৰ্তমান সময়ত যথেষ্ট আকৰ্ষিত কৰিছে নেটিজেনসকলক মাজে সময়ে হাস্য ৰসাত্মক ভিডিঅ' প্ৰস্তুত কৰি নেটিজেনসকলৰ বাবে মুকলি কৰি দিয়ে দম্পতীহালে নেটিজেনসকলেও আমোদ পায় ঈশা বৰুৱা আৰু তেওঁৰ স্বামীৰ ভিডিঅ'সমূহ জন্মভূমিৰ পৰা হাজাৰ কিলোমিটাৰ নিলগত থাকিও নিজৰ শিপাক খামুচি ধৰি ৰাখি এতিয়া সামাজিক মাধ্যমত এইদৰে অসমীয়াগিৰি দেখুওৱা ঈশাক প্ৰশংসাৰে উপচাই পেলাইছে নেটিজেনসকলে ক ক খ ক গ গ খ খ ও মোর আপনার দেশ ও মোর শিখুনিতে এনে খাংকুলা এনে খাংকু পোলা এনে খান বুড়ো মোরে এণ্টাৰটেইনমেণ্ট ডেস্ক জাপোন লাইভ 24 হেৰি হেৰি শুনিছে নাই এই চাওকচোন মোৰ চুলিখিনিও সৰি সৰি নাইকিয়া হৈ গ'ল মই কি কৰিব লাগে আপুনি কিবা এটা উপায় দিয়কচোন মোৰ চুলিখিনিকে ঠিক কৰিব লাগে দেখিছে নাই নে পাৰ্লাৰ কিবা লৈ দিয়ক কিন্তু কিবা এটা উপায় দিয়ক মুঠতে কি কৰিলে ভাল হ'ব মোৰ হেয়াৰ ষ্টাইলটো কৰি লোৱা